নমস্কাৰ মই ডিম্পি মোৰ চেনেল ডিম্পিছ ক্ৰিয়েশ্যনলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আৰু এটা নতুন ডিজাইন লৈ আহিছোঁ। এইবাৰো সেম কালাৰতে কৰিম। যোৱাবাৰো যিটো ভিডিঅ' দিছিলোঁ লাষ্ট টাইম যিটো ভিডিঅ' দিছিলোঁ সেইটো ৰাণী পিংকতে কৰি দেখুৱাইছিলোঁ আৰু এইবাৰো সেম কালাৰ ৰাণী পিংকতে কৰিম, কিন্তু ডিজাইনটো অকণমান বেলেগ কৰিছোঁ। আৰু এই কাপোৰটোত কৰিছোঁ কি আঁচলটো যিটো সেইটো অকণ হেভি কৰি দিছোঁ আৰু সৰুকৈ এটা পাৰি হিচাপত কৰিছোঁ। আৰু ভিডিঅ'টো মই বৰ বেছি ভালদৰে কৰা হোৱা নাই, কাৰণ মোৰ হাতত একেবাৰে সময় নাছিলে। এই কাপোৰযোৰ হঠাৎ মোক অৰ্ডাৰ দিছে নতুন কইনা এগৰাকীক গিফ্ট হিচাপে দিব। তো মোৰ 4 দিনত কমপ্লিট কৰিব লগা হৈছে কাপোৰযোৰ, আৰু সেইবাবে মই ভিডিঅ'টো যে কৰিব লাগে সেইটো পাহৰি গৈছিলোঁ। সেইকাৰণে মোৰ কাপোৰযোৰ প্ৰায় হওঁ অৱস্থাত মনত পৰিছে যে কৰি থওঁ, আপোনালোকক দেখুৱাওঁ কেনেকৈ কৰিছোঁ। আগৰ নিচিনাই কৰিছোঁ, খালি কি ডিজাইনটো বেলেগ, সেইবাবেহে মই ভিডিঅ'টো কৰিলোঁ। আৰু প্ৰথমতেতো আগৰ নিচিনাই গোটেই, যিহেতু ডাৰ্ক কালাৰত অকণমান আমি হোৱাইট যদি কৰি লওঁ কালাৰটো ফুটি উঠে। তো সেইটো কাৰণে মই ফাৰ্ষ্টত গোটেই পাত আৰু ফুলখিনিত হোৱাইট কালাৰটো কৰি লৈছোঁ। এনেই যিসকলে ফেব্ৰিক কৰে তেওঁলোকে জানেই, যেতিয়া আমি এসপ্তাহ এটা সময় লাগে হাতত এসপ্তাহ এটা হ'লে বা 4 বা 5-6 দিন হ'লে খুব ধুনীয়াকৈ কামখিনি কৰিব পাৰি। কিন্তু যেতিয়া হাতত একেবাৰে সময় নাথাকে 4 দিনতো পাৰি, একো নহয়। কিন্তু আমাৰ নিজৰ ল'ৰা ছোৱালী ঘৰুৱা কাম কাজ কৰি আকৌ এযোৰ কাপোৰ কৰা বহুত সময় হেৰা হয়। তো সেইটো কাৰণে মই কৈছোঁ যে মোৰ বহুত দিগদাৰ হৈ গৈছিল 4 দিনত কাপোৰযোৰ উলিওৱা। আৰু ইয়াতে অকণমান ষ্ট'ন লেছৰ কাম আছে এনেকুৱা, সেইটো কাৰণেও অলপ দেৰি হ'ল। কিন্তু কৰি উলিয়ালোঁ বাৰু, দিলোঁ কাপোৰযোৰ দিয়া হৈ গ'ল। তো ভিডিঅ'টো মই শ্বৰ্টকৈ আপোনালোকক দিছোঁৱেই। কাপোৰযোৰত কেনেকুৱা হৈছে জনাব, ভাল লাগিলে লাইক এটা কৰিব। আৰু মোৰ চেনেলটোলৈ যদি কোনোবা নতুন আহিছে তো প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু কামবোৰ যদি ভাল পায় লাইক এটা কৰিব, আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ মাজতো শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও শিকিব পাৰে ভিডিঅ'টো চাই। যেতিয়া কোনোবাই কয় যে আপোনাৰ ভিডিঅ' চাই মোক কাপোৰ এযোৰ কৰিছোঁ, সঁচাকৈ বৰ ভাল লাগে। শিকিব যে পাৰিছে, মই কিমানখিনি বুজাব পাৰিছোঁ মই নাজানো, কাৰণ ইমান ভালদৰেতো মই ক'ব হয়তো জনা নাই। কিন্তু যদি কিবা শিকিছে তো থেংক ইউ ছ' মাছ তাৰ বাবে আপোনালোকক, যে কিবাটো শিকাব পাৰিছোঁ। তাৰপিছত আৰু যদি কাৰোবাৰ কিবা সুধিবলগীয়া থাকে প্লিজ মোক কমেণ্ট কৰিব, মোক মেছেজ কৰিব, মই ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম বাৰু। তো ফাৰ্ষ্টত এনেকৈ হোৱাইটটো কৰি লয়, তাত মই এইটো আপোনাৰ পিংক 18 যিটো কালাৰ সেইটো ইউজ কৰিছোঁ। আৰু লিফত আপোনাৰ লাইট গ্ৰীণ, গল্ডেন য়েল্লো আৰু ডাৰ্ক গ্ৰীণ, এই 3টাই ইউজ কৰিছোঁ।
আউটলাইন মই গল্ডেন যিটো 3D আউটলাইন তেনেকৈ দিছোঁ আৰু সৰু সৰু এইখিনিতো মানে এনেকৈ গল্ডেনেই দি লৈছোঁ কাৰণ গোটেইখিনিত যদি ষ্ট'ন দি দিওঁ বৰ বেছি মানে হেভি লাগিব, ইমানো ভাল নেদেখি। আৰু যিহেতু চাদৰখন হেভি তো মেখেলাখন মই কম সৰু সৰু ফুলেই ৰাখিছোঁ আৰু এনেকৈ সৰু সৰু এটা এটা ফুল দি গৈছোঁ। আৰু চাদৰ আঁচলটো এনেকৈ আঁচলত মই এনেকৈ লেচো লগাই দিছোঁ, দেখিবলৈ খুবেই ধুনীয়া হৈছে। আৰু আপোনালোকে কেনে পাইছে জনাব, ভাল লাগিলে প্লিজ লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আকৌ নতুন ভিডিঅ' লৈ আকৌ দেখা হ'ম, এতিয়ালৈকে বাই বাই।